নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ দেই। আৰু আজি দিওঁতে এয়া বজাৰৰ পৰা সৰু মাছ আনিলে, একদম লোকেল মাছ। তাৰপিছত এয়া ভাবিলোঁ পানীলাও আলু মাছ তেনেকৈ জোল এটা বনাই দিওঁ। তাৰপিছত এয়া কাটি একেবাৰে ৰেডি কৰি ল'লোঁ দেই মই। তাৰপিছত ধুই কেনে এই বিলাহীখিনি মানে 2টা বিলাহী দিম ভাবিলোঁ আৰু তাৰপিছত এয়া ধুনীয়াখিনিও একেবাৰে ধুই কিনে ৰেডি কৰি ল'লোঁ। তাৰপিছত পিঁয়াজ জলকীয়াখিনিও কাটিলোঁ। তাৰপিছত নহৰুৰ এটা পেষ্ট বনাই ল'লোঁ আৰু এয়া প্ৰথমতে মাছখিনি ভাজি ল'লোঁ। যিহেতু আধা ভাজি ল'ম, আধা মানে ভাজি খাম, এনেকৈ খাম, আৰু আধা মানে পানীলাও সেই চব্জিটোত মানে দিম আৰু তাৰপিছত সেইটো অকণমান আধাকৈ ভাজি ল'লোঁ। পাছত বেছি ইমান তেনেকৈ নাভাজিলোঁ আৰু যিহেতু চব্জি দিম। তাৰপিছত সেইটো দেখাই নহ'ল। তাৰপিছত ওপৰতে ধনিয়া মানে তেনেকৈ দিলোঁ আৰু কেঁচা ধনিয়া পাত। তাৰপিছত এয়া সেইটো মাছ ভজা কেৰাহীটোতে মই চব্জিখিনি বনালোঁ দেই। আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পালে। এনেকৈ চিম্পলকৈ আজি খানাটো ৰেডি কৰিলোঁ। আহি আছোঁ এতিয়া নতুন মিনি ব্লগৰ সৈতে। বাই বাই গাইজ।